1991 মানত মই তেতিয়া অলপ দিনৰ কাৰণে কটনত পঢ়ি আছিলোঁ গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছোঁ মোৰ বাছখন আগতীয়া আছিল বাছখন ৰখাইছিলে খাই পেলাই মোৰ নিজৰ বাছখন ধৰিবলৈ আহি থাকোঁতে বেলেগ এখন বাছৰ পৰা জুবিন গাৰ্গ নামি আহিছে পিছফালে এখন গীটাৰ তেতিয়া আমি দূৰৰ পৰাই মোক চিঞৰিছে উৎপল বুলি আহি পেলাই দুটা সন্মুখাসন্মুখি হ'লোঁ তাক সুধিলোঁ তুমি কীবৰ্ড বাদ দিলা নেকি তেতিয়া যে তুমি গীটাৰ লৈ আছা তাৰপৰা সি কৈছে যে তহঁতৰ লাইফ বনি গ'ল মোৰ লাইফ বৰবাদ মই কৈছোঁ তেনেকৈ নকবি ৰ তই চেষ্টা কৰ হ'ব ঠিক আছে নাই পঢ়া শুনা নকৰোঁ আৰু মই আজিকালি গান গাওঁ তো মই কথাটো শুনি অলপ আচৰিত হৈছোঁ যিটো ল'ৰা আমাৰ ক্লাছত বহি থাকে মাত বোল নাই হঠাৎ গান গাবলৈ ধৰিছে কিন্তু সেইদিনাখনি দেখা পালোঁ তাৰ ভিতৰত যিটো সৃষ্টিৰ তাৰণা সেইটো একদম তাক খুন্দিয়াই আছে সি গীটাৰখন উলিয়াই মোৰ আগত গান গাবলৈ আৰম্ভ কৰিলে তাৰ আউটকামটো এনেকুৱা হ'ল মই মোৰ বাছখন মিছ কৰিলোঁ